আপোনালোকে বাৰু মোক অলপ বেলেগ ৰূপত দেখিছেনে নেদেখিবনো কিয় টাউনত আছো আকৌ চবৰে একাউণ্টত 9,000 টকা সোমাইছে আমাৰ তাই একাউণ্টতো সোমাইছে চাগে ৰহ ফোন এটা কৰো তাই কয় জেঠাইটা জেকৰ ঘৰতে আছেগৈ টাউনত হেয়া মানুহটোৰ নাম লওঁতে ফোনে কৰিলে ৰিচিভ কৰোঁ হেল্ল' তুমি কেতিয়া আহিবা কিয় যোৱাকালি মই আহিছোহে আকৌ আহিব হ'লেই নে এই গাঁওখনত থাকি থাকি মোৰ মাথাটো বেয়া হৈ গৈছে বাৰু শুনাচোন এই তোমাৰ এই মোবাইলত মেছেজ এটা সোমাইছে নেকি বাৰু এই 9,000 টকা সোমাইছে চবৰে তাত নাই সোমোৱা কথা ক'বলৈ আহিছা গাঁৱৰ চবৰে তাত সোমাইছে 9,000 টকা তোমাৰ তাতো সোমাব 9,000 টকাটো সোমাওক বা নোসোমাওক মোৰ ভাগৰ 9,000 টকাটোৰ ওপৰত আপুনি যাতে চকু নিদিয়ে ৰাখিছোঁ বাই কিমান আৰু ৰুমটোতে সোমাই থাকিম হেৰৌ গাঁৱলৈহে মনত পৰিছে ইমানখিনি সময়ত গাঁৱত থকা হ'লে উমিলা খুৰীহঁতৰ ঘৰত চাহৰ জুতি মাৰিবলৈ পাৰিলোঁ হয় ইয়াত অকল ৰুমটোতে সোমাই থাকিব লাগে মানুহটোলৈ ফোন এটাকে কওঁ লৈ যাবলৈ কওঁ হেল্ল' শুনিছেনে কি মোক লৈ যাওকহিচোন মোৰ ছাগলীজনীলৈ বৰকে মনত পৰিছে ছাগলীজনীলৈ মনত পৰিছে আৰু ইয়াত কাউৰীগালৰ যিহে উৎপাত আৰু গাড়ী মটৰ গালে এনি টাইম পেপু পাপা কৈ থাকিব মোৰ মাথাটো বেয়া হৈ গৈছে জানেনে আৰু এটা কথা কি জানেনে মোৰ মানে ইয়াত থাকি থাকি মুখখন একেবাৰে গধুৰ হৈ গৈছেগৈ কিয় তোমাৰ আকৌ মুখখন কিয় গধুৰ হ'ব নহয় মানে মই আপোনাৰ আৰু কাষৰ পুতলিবোৰৰ লগত কাজিয়া লাগিব পৰা নাই যে মুখখন একেবাৰে গধুৰ হৈ গ'লগৈ